মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মাছৰ ৰেচিপি এটা বনাওঁ বুলি ভাবিছোঁ, একদম কম তেলত আৰু খুব সোনকালে হৈ যায় বাৰু ৰেচিপিটো। আৰু কম তেল কম মছলা আৰু খায়ো বহুত টেষ্টি লাগিব। মাছ নোখোৱা ল'ৰা ছোৱালীও আপোনাৰ মাছ আৰু এপিচ লাগে বুলি ক'ব। প্ৰথমে সৰিয়হখিনি অকণমান সময় গৰম পানীত তিয়াই থৈছিলোঁ। তাৰপিছতে ইয়াত দেখিলে নহয় কি দিলোঁ, ৰচুন পিঁয়াজ জলকীয়া গোটেইখিনি পেষ্ট কৰি ল'লোঁ আৰু কেৰাহীখনতে গোটেইখিনি বস্তু দি আৰু মাছকেইডোখৰ খালি মই পেটি ফালৰ মাছ লৈছোঁ দেই, কাঁইটীয়াখিনি নাই লোৱা। তাতে সেই মানে মাছকেইডোখৰ গোটেইখিনি চব মছলাখিনিতে যিখিনি সৰিয়হ দেখিছিলে, আপোনালোকে এবাৰ পুষ্টও দিব পাৰে দেই, আৰু ডাঙৰ বিলাহীও দিব পাৰে। মই আকৌ দেখিবলৈ ভাল লাগিছে কাৰণে সৰু বিলাহী কেইটামান দি দিলোঁ। কেঁচা জলকীয়া মই পিচিও দিছোঁ আৰু গোটাকৈও দি দিছোঁ। অকণমান জ্বলাটো হ'লে খাই ভাল লাগে। অকণমান মিঠাতেল খালি কেঁচা মিঠাতেল ওপৰত দি দিছোঁ, বাকী ফ্ৰাই কৰা নাই, ডাইৰেক্ট দি দিছোঁ। এনেকৈ উতলি মাছটো সিজি থাকিব, ঢাকোন মাৰি দিম। খাই যে বহুত টেষ্ট লাগে গৰমত, কম তেলত যদি খাব মন যায় এই ৰেচিপিটো খাই চাব। ভাপ্পা মাছৰ নিচিনাই হৈছে, ভাপ্পা কাটলা মাছ বুলি কয় যে বেংগলীখিনিয়ে, তেওঁলোকে বাৰু এইটো পাতত মেৰিয়াই পেলাই কৰে। মই কেৰাহীতে ডাইৰেক্ট একদম চিমত কৰি পেলাই তেনেকৈ বনাইছোঁ আৰু সজায়ো দেখালোঁ কেনেকুৱা লাগিছে। প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।